Subscribe my channel different topic video and never forget press the bell icon. এই দিনটো বোলে এনেই গ'ল, এনেই ব্যৰ্থ গ'ল। এইকাৰণে এই গ্ৰাম্য কথা আমাক শুনাত গুৰুত্ব দিবলৈ দিয়া নাই। কোনোবাই ভাল পায়, কোনোবাই বেয়া পায়, কাণখন তাত গুৰুত্ব দিব দিয়া নাই। ঈশ্বৰৰ কথা ক'ৰবাত চৰ্চা হৈছে নেকি? আপুনি আহিব নোৱাৰিলেও ঘৰৰ পৰা আপুনি সেৱা ধৰক, প্ৰভু মই আজি যাব নোৱাৰিম। অথচ আপোনাৰ যকীৰ্তন যিহেতু তাত চৰ্চা হৈ আছে, মই সেৱা ধৰিছো, এই সেৱা ধৰিলেও বোলে কামত আহিব। আহিব বুলি ক'ত কৈছে? পদ্মপুৰাণ পৃথিৱী খণ্ডত কৈছে। কৃষ্ণ কথাটো সৰ্বদাই যাৰ ৰতি, গৃহতে বহি অৰ্প ৰখা পায় গতি। কিবা কাৰণত আহিব নোৱাৰিবও পাৰে। যদি কৃষ্ণ কথা সৰ্বদাই যাৰ ৰথ হৈ আছে, জীৱাই বৰ্তি আছে, মহাজনৰ ঘৰত যেতিয়া এটা কামলাই যেতিয়া বৰ্তি থাকে, মাহটো পুৰ হ'বলৈ 3 দিনেই আছে, কিন্তু আগতীয়াকৈ দৰমহা দিলেই তাক। কাৰণ কোনোদিনা কোনো কালে মহাজনৰ নীতি নিৰ্দেশনা তেওঁ ভংগ কৰা নাই। কোনো কাৰণতে কেম্পুত দেখালে, কোনো কাৰণতে তাচ দেখালে, কোনো কাৰণতে দুষ্ট বুদ্ধি তাৰ নাই। মহাজনৰ নীতি নিৰ্দেশনা পালন কৰি আছে। বন্দবস্ত কৰা দিনৰ পৰা ধৰি তেওঁ 3 দিন আছিলে মাহটো পুৰ হ'বলৈ, মাতি পেলাই কৈ দিলে, গোপা এখন চাইকেল লোৱা তুমি। বন্দবস্ত হোৱাৰ দিনাই কৈছে, মই মা দেউতাক পোষণ পালন কৰিব লাগিব, কিন্তু 5,000 টকা দিব লাগিব। 5,000 টকা নেট টকা দিছো, তুমি ঘৰত দিয়া হৈ যোৱা। কাৰণ বিশ্বাস আহিলে কোনোদিনা কোনো কালে মহাজনৰ নীতি নিৰ্দেশনা তেওঁ ভংগ কৰা নাই। আমাৰো মুক্তি পাব লগা হ'লে আপুনি কায়মনে বাইকে একান্তভাৱে সুদৃঢ় বিশ্বাসে শৰণ গ্ৰহণ কৰা দিনাৰ পৰা ধৰি জীৱাই যদি বৰ্তি আছে, তেতিয়াহ'লে আপুনি মুক্তি পোৱাটো বিচাৰিব নালাগে। কাৰণ ৰামকৃষ্ণ নাম অমিত সাগৰে যিটো জনে কৰে কেলি, 3 সম কৰি সেইটো মহাজনে মুকুতি থৈব ঠেলি। এই 5 বিধ মুকুতি ক'বলৈ সেইজনে বাঞ্ছা নকৰে, যিজনে ৰাম নাম গংগাত স্নান কৰি আছে, নামে গংগা জল চৰণে কমল বৈ আছে হৃদয়ৰ মাজে। সেইখন নদীত যদি তেওঁ স্নান কৰি আছে, জীৱাই যদি পৰমাত্মা যদি নাম লৈ আছে, হেন জীৱা সদা তই মধুৰসে মাত্ৰ প্ৰিয় জানো তই ৰসৰ সাৰক। আনতে যি জীয়ন্তৰে কৰা আকৌ মাত্ৰ পা নাৰায়ণ নাম নিত্য। হেন জীৱা সদাতে আমাতো নিদয়া বুলি কেনে নুবুলিলি হৰি বাণী। কোটিৰ জন্মধিক পৰম মধুৰ শব্দ জানি হৰি বুলিও কল্যাণী। এতিয়া চাওক, এই ৰাম নাম বৰ্তি কোনে আছিলে? লেতেৰা গেধেলা ফেদেলা 3টা গুণ যাৰ আছিলে, ৰাস্তাত বাতুলৰ দৰে পৰি থাকে, কোনোবাই কাম কৰাই দাৰ ধৰ্ম নিদিয়ে, সেইজন হ'ল জ্বৰ ভৰত। নাম লৈ আছে বুলি কোনেও নাজানে, কিন্তু লেতেৰা গেধেলা ফেদেলা 3টা গুণ যাৰ আছিলে, এই গছৰ তলতে পৰি থাকিলে, ক'ৰবাত দুৱাৰমুখতে কাৰোবাৰ পৰি থাকে, বাটতে পৰি থাকে, ভাল সাজ পোছাক কিন্তু তেওঁ নিপিন্ধে, মানুহৰ লগত কথাও নকয়। কিন্তু ৰঘুগণ ৰজাৰ ডলা ভাৰুৱাই যেতিয়া লৈ গ'ল 6টা প্ৰশ্ন, কিন্তু ৰঘুগণ ৰজাৰ 6টা প্ৰশ্ন জ্বৰ ভৰতে উত্তৰ দিলে। আৰু জ্বৰ ভৰতে পাই ৰঘুগণ ৰজাক ৱাছ কৰি দিলে। যেতিয়া ৱাছ কৰি দিলে, তেওঁ তেতিয়া ডলাৰ পৰা নামি জ্বৰ ভৰতক ক্ষমা বিচাৰিছে। আপুনি এজন মহাবিপ্ৰ, আপুনি যে আধ্যাত্মিক জ্ঞান সাগৰৰ সদৃশ হৈ আছিলে মইতো নাজানো, আপোনাৰ বিপ্ৰ কান্ধতে মই আহিলো, মোক আপুনি ক্ষমা দিয়ক বুলি কৈছে। ইফালে কিন্তু লেতেৰা গেধেলা ফেদেলা, মাতে নিদিয়ে, ভাল সাজ পোছাকো নিপিন্ধিলে।
তেতিয়া চাওক এইকাৰণে আমি সাজ পোছাক পিন্ধিলে যে আমি ভকত এনেতে নহয় মনটোক ভকত বনাব লাগিব কাণে ভকত বনাব লাগিব চকুৱে ভকত হ'ব লাগিব নাকে মুখত ভকত হ'ব লাগিব পাও দুখন ভকত হ'ব লাগিব হাত দুখনো ভকতক কিন্তু কৰ্মত লগাব লাগিব তেতিয়াহে আমি ভকত ঠিক আছে আমাৰ দশইন্দ্ৰ ভকত কৰিব দিছে এইখিনি কিন্তু এইখিনি এইকাৰণে ভাগৱত ২৩ স্কন্ধত কৈছে ইন্দ্ৰিয়ক জনিবাক আছে যাৰ মতি সততে কৰিব যত্ন সন্তৰৰ সোণ কিনিলে কিন্তু আপুনি অলংকাৰ গঢ়িব নোৱাৰিব সোণ কিনি সোণাই ওচৰলৈ নিলে সোণাইহে কিন্তু অলংকাৰ গঢ়িব মহাজনে সোণৰ মালিক মহাজনে অলংকাৰ গঢ়িব নোৱাৰে ঠিক তেনেকৈ আপুনি ভকত হ'ব লগা হ'লে ভকতৰ আশ্ৰয় ল'ব হে ৰাম বৈকুণ্ঠৰ শাস্ত্ৰৰ এইটো মহাভাগৱত যেন মতে পৃথিৱীত ভয়লন্ত বেকত অৰাম যিমতে কৰিলা শাস্ত্ৰ বাই শাসৰ বজানে প্ৰথমে হৰি কস্মৰি শুনা এই মহাভাগৱত শাস্ত্ৰ লিখক হিচাপে ৪ বেদ ১৪ শাস্ত্ৰ ১৮ পুৰাণ লিখি ভেদ কৰিছিলে ব্যাসদেৱে তেনে ব্যাসদেৱে ৪ বেদ ১৪ শাস্ত্ৰ ১৮ পুৰাণ লেখাজনে মানে নিজৰ মনৰ থিয়তা নাই ঊৰ্ধ্বমুখতে তেওঁ বদৰিকা আশ্ৰমত বহি আছে সেই ব্যাসদেৱেহে আকৌ পুনৰ ভাগৱত সংশোধন আনিবৰ কাৰণে মহামুনি নাৰদেহে তেওঁ মহামুনি নাৰদৰ পৰা উপদেশ লৈ সেয়া ভাগৱত আকৌ পুনৰ লিখিব লগা বাধ্যকতা কৰালে এইকাৰণে যদি ৪ বেদৰ ১৪ শাস্ত্ৰটো পাৰ্গত তথাপি সেই মূৰ্খ জানা মূৰমত বোলে ৪ বেদ ১৪ শাস্ত্ৰ ১৮ পুৰাণ জানো যদি মোক আশ্ৰয় নকৰিলে সেইজন বোলে মূৰ্খ নপঢ়িলে শাস্ত্ৰ নপাৰে সন্ধিত তথাপি জানিব অৰ্ধক সেইকে পণ্ডিত আখৰ জ্ঞান নাথাকিবও পাৰে তেওঁ শাস্ত্ৰ পঢ়িব নোৱাৰিবও পাৰে মোক আশ্ৰয় কৰি যদি তেওঁ জ্ঞান বিজ্ঞান তদং ৰহস্য ৪টা বস্তু যদি আশ্ৰয় কৰি চৰ্চা কৰি আছে সেইজন পণ্ডিত আৰু মোক আশ্ৰয় নকৰিলে বহু শাস্ত্ৰ জানিলে সেইজন বোলে মূৰ্খ বুলি কৈছে আৰু নৰক কাক কৈছে যিজনে মোক নেজানিলে নকৰে ভকতি মোৰতো সন্তোষ নাই যাৰ তাকে বোলে দৰিদ্ৰ অধম কুলাংগাৰ কামক উদ্ধ অন্ধ যবে কৰয় পুৰুষত কামক উদ্ধ অন্ধ যবে কৰয় পুৰুষত মোক পাহৰিলে বোলে তেখনে নৰক বোলে মোক পাহৰা মাত্ৰকে নৰকে আহি আৱৰি ধৰিবই সেয়া নৰকাৰ এখন জেগা নাই আমি নাই বুলি কৈছো ক'ৰবাত আপোনালোকে দেখিছে দেখি যে তেনেকুৱা নৰকৰ নদী এখন আছে আমি চামগৈ বাপজন দেখিছে নাই যি কষ্ট নহওক আৰু কষ্ট হ'লে যাবি আপুনি আপুনি নগৰ কিন্তু মই যাম দেই যাব লাগিব ঠিক আছে তেতিয়াহ'লে নৰক এখন নিৰ্দিষ্ট জেগা নাই তেওঁ পাহৰা মাত্ৰকে নৰক কি নৰক ঈশ্বৰক পাহৰিলে বোলে সমস্তখিনি আৱৰি ধৰিবই যেনেকৈ সূৰ্য অবিহনে আন্ধাৰ আহিব আৰু সূৰ্য দেখা দিলে যেনেকৈ আন্ধাৰ আঁতৰি যায় ঠিক তেনেকৈ নাম পাহৰা মাত্ৰকে বোলে এই নৰকে আহি আৱৰি ধৰিবই এইকাৰণে নাম পাহৰিবলৈ দিয়া এই স্বৰ্গ বোলে এই নৰক ইয়াতে যান্ত্ৰণা ভুলি যাব সমস্তখিনি হাতে এই ৰাম দিনে কপূৰ্বত পৰা সৰ সুতৰিষি বদৰিকায়াৰ সমত আচন্ত ব্যাসে বহি অৰাময়ু গুলতো গুলমন নাহি সুখ শান্তি নপান্ত উপায় গু মনে গুণী গান
হে ৰাম ব্ৰহ্ম জ্ঞান চিন্তনৰ মনৰ নাহি সুখ নজানন্ত কৃষক মনত মিলে দুখ অৰাময় ধুমুখে আছে বসি হুয়া নিশবদ খেহি বেলা তৈতে আহি অমিলিল নাৰদ বন্ধুসকল আপোনাৰ সবে এতিয়া ঘৰলৈ কাৰোবাৰ মনত পৰিছেনে বাৰু নাই পৰা শুনিয়ে থাকিব মন গৈছে আৰু অকণমান শুনিম নেকি এই আগ্ৰহটো কিন্তু আছে যিটোজনে অমৃত কপিয়ে সমুদায় তাৰ মধুৰ পি বাকী নাই তাকৰি আন কৰ্ম কৰে যিটো প্ৰাণী অমৃতক তেজি যেনে খাই খাৰ পানী এয়া বাপজনে আজি আমাক অমৃত পান কৰাইছে গৌৰৱ কৰিব নাপায় মানুহজন অহংকাৰ হ'ব নেকি নাজানো কৃষ্ণ হাতী কৈছো কপালত মৃত্য মাতিবি আগত মোকে ভাল বুলি কৈছে কিন্তু আজি চাওক এই ঊৰ্ধ্বমুখে অগুৰ থগুৰ ঠিক মানে চিতৰ কোনো সান্তনা নাই বেয়া মনেৰে বেজাৰ মনেৰে বহি থকাত এনে সময়ত মহামণি নাৰদে আহি তেওঁ সাক্ষাৎ কৰিছে এই বিষয়টো এই বাপজনে আৰু অলপ আগত পাঠদান কৰোঁ চমুকে কৈছোঁ ব্যাস নাৰদ সংবাদ এতিয়া ৰাখা হওক নেকি অলপ দিয়ক হোৱা নাই নহয় একো কাম হোৱা নাই দিয়ক নহয় ইফালে শেষত আমি আকৌ কেঁচা কাপোৰ কাম বুলি লৈ আছোঁ সেইসকল ঠাণ্ডাত যাব লাগিব বা হ'ব দিয়ক হ'ব চিন্তা কৰিব নালাগে চিন্তা কৰিব নালাগে ঈশ্বৰে নিব অঁ ঈশ্বৰেতো নিব তেতিয়াহ'লে ভাল হৈছে ঠাণ্ডা দিব গৰমো দিব ঠাণ্ডা দিয়ে গৰমো তেওঁ দিব ঠিকে আছে আপুনি নাই হ'ব 8টা বাজি গৈছে 9টালৈকে ভাত দিব বিনাশ মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি অকুম্পিয় বিশ্বাস প্ৰেমে দব চিদয়াতি ৰোমাঞ্চ শৰীৰ অধাৰাৰে চবনতে আছে নয়ন নীৰ তুলন্ত যন্ত্ৰণাম হৰিৰ চৰিত্ৰ নাৰদক দেখি ব্যাস ঋষি সগীত কৃষ্ণ কৃষ্ণ ইয়াতে বেদ আউঠিয়া ৰিয়া গীতাঞ্জলি পৰমগ ৰমে ঋষি কৰিয়া
এ ৰাম দিলন্তয়া খনয়ানি বহি বাৰতৰে পাইদয়কে গুন্দে পুষ্পে পুজিলা সাদৰে অৰাম প্ৰণিপাতে পুজিলা কুশল হয়া গমন নাৰদে পুছিলা পাছে ব্যাহত বচন এই হাতত বীণা লৈ মুখত ৰাম নাম আৰু হৃদয়ত কৃষ্ণ মূৰ্তিৰ চিন্তন সুমন কৰা মাত্ৰকেই প্ৰেমে দৈৱ চিত্ত আতি ৰোমাঞ্চ শৰীৰৰ ধাৰায় চবন্তে আছে নৰে নৰ নীৰ প্ৰভু ভগৱন্তৰ যশ কীৰ্তনৰ প্ৰেমত মুগ্ধ হৈ মহামণি নাৰদে বদৰিকা অৰ্থাৎ মানে বৈকুণ্ঠৰ পৰা বদৰিকা আশ্ৰমলৈ যেতিয়া গমন কৰি আহি আছে প্ৰেমত মুগ্ধ হৈ দুফালে দুধাইৰ চকুৰো নয়নৰ বৈ গৈছে তুলন্ত যত্ন মহাহৰি চৰিত্ৰ নাৰদক দেখি ব্যাস ঋষি সচকিত বহুদিন বহুকাল বদৰিকা আশ্ৰমত মহামণি ব্যাসদেৱে বাস কৰিলে কোনোদিনা কোনো কাল ঈশ্বৰৰ যশ কীৰ্তন শুনা নাছিল তেওঁ আকৌ ঈশ্বৰৰ যশ কীৰ্তন গীত গাই গাই ধ্বনি লৈ প্ৰভু ভগৱন্তৰ গুণানী চৰিত্ৰ গাই প্ৰেমত মুগ্ধ হৈ এইজন কোন আহিছে দেখিছে বহু দূৰৰ পৰা মহামণি নাৰদ আহিছে মনত এটা আনন্দ আহিছে যেনেকৈ আমি ভকতক দেখা পোৱা মাত্ৰকে মনত আনন্দ আহে কৃষ্ণ বাপজন কৃষ্ণ আহক বাপ মনত যেনেকৈ আমাৰ আদৰ আহে শ্ৰদ্ধা আহে ভক্তি কৰোঁ ঠিক তেনেকৈ মহামণি নাৰদক দেখা পোৱা মাত্ৰকে ব্যাসদেৱৰ মনত এটা আনন্দ আহে দিলন্ত আসন আনি বহিবাক তৰে পাদ্য গোন্ধে ধূপে পুজিলা সাদৰে আসনখন আগবঢ়াই দি ধূপে ধূনাই আদৰি আনি আসনত বহুৱাই দি পণিপাতে পুছিলা কুশল আগমন নাৰদে পুছিলা পাছে ব্যাহত বচন কোৱাচোন প্ৰভু আপুনি কি বিষয় লৈ আহিছিলে বাৰু আমাৰ কিবা অপৰাধে হ'ল নেকি আকৌ এই বুলি ব্যাসদেৱে যেতিয়া নাৰদৰ পৰা জানিবলৈ শুনিবলৈ বিচাৰিলে নাৰদে পুছিলা পাছে ব্যাসত বচন যে আপুনি কওকচোন বাৰু মনৰ চিতৰ সান্তনা কিয় নাই এই বিষয়ে আপোনাক জানিবলৈ শুনিবলৈ বিচাৰিছে আমি আকৌ হিমা ঠেলা অভ্যাস আছে আগবাঢ়ি যাব পাৰোঁ সেইকাৰণে আগুৱাই গ'লো নহয় নাই নাই ঠিক আছে ঠিক আছে ঠিক আছে আৰাম হাঁহিয়া বুলন তৰৰি কি কহিও বিধানত কিবা হেতু নাহি কেতু মাৰ চিত চানত মহাউচ পিছকীয় থিৰ নুহেচিত মহন্তৰো মোহিতো কিনো বিপৰীত মহাস্য পিছকীয় চিত্ত নাহি থিৰ মহন্তৰ মোহতো কোনো বিপৰীত যে আপুনি মহন্ত উপদেশ পাইছিল 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ লিখি ভেদ কৰাত আপোনাৰ মহন্ত উপদেশ পাইছিলে এনেজন মহন্ত উপদেশ পোৱা স্থলতো আপোনাৰ মনৰ চিতৰ সান্তনা কিয় নাই প্ৰভু কোৱাচোন বাৰু এই বুলি মহামণি নাৰদে ব্যাসদেৱৰ পৰা জানিবলৈ শুনিবলৈ বুজিবলৈ বিচাৰিছে ৰামে চাৰিও বেদৰ কহিলা ভেন যাৰ যেন জাতি ধৰ্ম দিলা পৰিছেদ অৰামে কৰিলা ভাৰত পুৰাণ অষ্টাদশ অৰামে জগতত ব্যাপিলে তোমাৰ যশ মহাযশ আপুনি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ শাখা ভেদ কৰি দিলে যাৰ জন জাতি ধৰ্ম দিলা পৰিছে দ এইখিনি ৰৈ গ'লে এইখিনি ভাৰতৰ পুৰাণ অষ্টাদশ জগতত বি বোলে তোমাৰ মহাযশ যে আপুনি পৰম ব্ৰহ্মক সাক্ষাৎ কৰি সমাধিত সাক্ষাৎ কৰিছিলে আৰু আপুনি 4 বেদ 14 শাস্ত্ৰ শাখা ভেদ কৰি দিলে
এনেস্থলতো আপোনাৰ মনৰ শীতল সান্তনা কিয় নাই আপুনি কওকচোন বাৰু এই বুলি মহামুনি নাৰদে ব্যাসদেৱৰ পৰা জানিবলৈ শুনিবলৈ বুজিবলৈ বিচাৰিছে এ ৰাম ব্ৰহ্ম গোসাঁই হাতে কৰি কৰা সম্বন্ধিত তথাপিতো মানকেনে অসন্তুষ্ট চিত অৰাম কহিও কৰি কিমুত ইহাৰ কাৰণ শুনি প্ৰণিপাত ব্যাসে বুলি হিলা বচন আপুনি পৰম ব্ৰহ্ম সমাধিত সাক্ষাৎ কৰে এনেস্থলতো আপোনাৰ মনৰ শীতল সান্তনা কিয় নাই আপুনি নিজক ক'ব নোৱাৰিনে বা কোৱা হওকচোন বাৰু এই বুলি মহামুনি নাৰদে যেতিয়া ব্যাসদেৱৰ পৰা জানিবলৈ শুনিবলৈ বিচাৰিছে এওঁৰ প্ৰশ্ন মহামুনি ব্যাসদেৱে উত্তৰ দিবলৈ আগবাঢ়িছে ৰাম হও যদি আমি বেদ শাস্ত্ৰৰ পাৰগত কোনো নিতে ঈশ্বৰৰ পনা কৰ্মযত অৰাম মহাজ্ঞান পুণ্য আমি জগত বৈখ্যাত হুন্ত সমাধিতে ব্ৰহ্ম আপুনি তেওঁ নিজক প্ৰশংসা কৰিছিল হৌ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত কৰো নিতে ঈশ্বৰ প্ৰণা কৰ্মযত মহাজ্ঞানী পণ্য আমি জগতৰে পৰীক্ষাত হোৱন্ত সমাধিতে বৰ্ম আপুনি সাক্ষাৎ ব্যাসদেৱৰ এটা অহংকাৰ আহিল কি অহংকাৰ মই এজন বেদজ্ঞ পণ্ডিত পৰম ব্ৰহ্মক মই সমাধিত সাক্ষাৎ কৰোঁ মহাজ্ঞানী পণ্য আমি মহাজ্ঞানী বুলি নিজক কোনোজনে ক'ব পাৰে অধমেহে ক'ব মোক যদি কোনোবা সোধে তেওঁৰে বাপ আপুনি কৃষ্ণ হদে মহাজ্ঞানী আপুনি মই কি ক'ব লাগিব হে বাপ কৃষ্ণ কৈ কিয় কৈছে মই জ্ঞান অৰ্জন কৰিব পৰা নাই নহয় চেষ্টা কৰি আছোঁ বুলি ক'ব লাগিব কিন্তু ব্যাসদেৱে কৈছে মহাজ্ঞানী পণ্য আমি জগতৰে প্ৰখ্যাত হোৱন্ত সমাধিতে বৰ্ম আপুনি সাক্ষাৎ বোলে পৰম ব্ৰহ্মক মই সমাধিত সাক্ষাৎ কৰোঁ অথচ মনৰ শীতল সান্তনা কিয় নাই মই নিজক ক'ব নোৱাৰোঁ এই বুলি তেওঁ নিজকে স্বীকাৰ কৰিছে পাছপত্নী ক'ব ৰামে তথাপি গুছে মোৰ মনে অসন্তোষ নপাওঁ বিমৰি কিবা কৰি আছো দুখ আপুনি অগাধ বুদ্ধি অংশয় অৱতাৰ পুচুটো মাত গয়ো কাৰণ ইহাৰ যে মই মহাজ্ঞানী পণ্যবান জগতে মান সন্মান কৰিলেও পৰম ব্ৰহ্মক সমাধিত সাক্ষাৎ কৰোঁ যদিও মনৰ শীতল সান্তনা কিয় নাই মই নিজক ক'ব নোৱাৰোঁ প্ৰভু আপুনি হয়তো ক'ব পাৰিব আপুনি বৈকুণ্ঠত পাৰিষস্থৰূপে স্থান পাইছে আৰু প্ৰভু ভগৱন্তৰ লগত আপুনি দায়বদ্ধ মোৰ হৃদয়ত গৰ্ভত কি বেমাৰ হৈছে যেনেকৈ এজন মুখ্যমন্ত্ৰী সোণোৱাল বেমাৰ হ'লে তেওঁ নিজক ক'ব নোৱাৰিব ডক্টৰ আশ্ৰয় ল'ব লাগিব ডক্টৰে পৰীক্ষা কৰি পেলাই ক'ব যে এইটো আপোনাৰ বেমাৰ হৈছে ঠিক তেনেকৈ তেওঁ পৰীক্ষা কোনে কৰিছে মহামুনি এতিয়া নাৰদৰ পৰাহে এতিয়া পৰীক্ষা কৰি পেলাই তেওঁ মোৰ কি বিকাৰ লাগিলে মই নিজক ক'ব নোৱাৰোঁ কিন্তু মই মহাজ্ঞানী পণ্যবান জগতে মান সন্মান কৰে পৰম ব্ৰহ্ম সমাধিত সাক্ষাৎ কৰোঁ মোৰ এইখিনি কিহৰ পৰা দুখ হ'লে বিপদ কেনেকৈ হ'লে বিকাৰ ক'ত লাগিলে মই নিজক ক'ব নোৱাৰোঁ প্ৰভু আপুনি যদি মোৰ প্ৰতি হৃদয় হয় আপুনি কোৱা হওকচোন এই বুলি ব্যাসদেৱে নাৰদৰ পৰা জানিবলৈ শুনিবলৈ বিচাৰাত মহামুনি নাৰদে এতিয়া ব্যাসদেৱক ক'বলৈ আগবাঢ়িছে নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি সে কৰিলা সবে
নাহ নিৰন্তৰে পৰশুৰ অবোলাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্মৰ ইয়াৰ ইহাৰ